ডক্টৰ জবিৰ গৰাকীয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই 63 নম্বৰ চাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ আহিছোঁ। UPPL দলৰ প্ৰাৰ্থী হিচাপে ইয়াত থিয় দিবলৈ মই আহিছোঁ। আপোনালোকৰ সাক্ষী হিচাপে ৰাখি অলপ পিছতে মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ। ভূপেন বড়ো বৰমা সমষ্টিৰ পৰা আৰু চাপাগুৰি সমষ্টিৰ পৰা মই প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ। আমাৰ ৰাজনৈতিক যুদ্ধখন আৰম্ভ হৈ গ'ল। এইটো আজিৰ পৰা মোৰ ঘৰ আৰু এই সমষ্টিটো সৰ্বাংগীন উন্নতি অনাৰ দায়িত্ব মোৰ আৰু আপোনালোকৰ। আমি একেলগে মিলি পেলাই ইয়াৰ উন্নতি আনিবই লাগিব। বিগত ৭২ বছৰ স্বাধীনতাৰ পিছত এই অঞ্চলৰ যিটো উন্নতি সাধিব নোৱাৰিলে আৰু বিভিন্ন দলৰ চৰকাৰ গ'ল, কংগ্ৰেছৰ গ'ল আৰু অন্যান্য দলৰ চৰকাৰ গ'ল। চাপাগুৰি সমষ্টি কিন্তু বিশেষ উন্নতি হোৱা নাই। অৰ্থনৈতিক দিশত গৰীব মানুহৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হোৱা নাই। স্কুল কলেজৰ অৱস্থা এনেকৈ শোচনীয়ভাৱে আছে। ৰাস্তা ঘাট ভিতৰুৱা গাঁৱত সোমোৱা এইবিলাকৰ পৰিৱৰ্তন আনিবই লাগিব। সমাজত এটা পৰিৱৰ্তন আনিবই লাগিব। অৰ্থনৈতিক পৰিৱৰ্তন আনিব লাগিব আৰু গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পেলাই গৰীব মানুহৰ সমস্যা, ছাত্ৰসকলৰ সমস্যা, যুৱকসকলৰ সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমি একেলগে কাম কৰিব লাগে। এতিয়া BTCৰ আমাৰ চৰকাৰ, UPPLৰ চৰকাৰ আৰু কালি যদি মই ইয়াৰ পৰা জয়ী হৈ যাওঁ আপোনালোকৰ সহযোগিতাত BTCৰ চৰকাৰ আৰু মই অসম চৰকাৰত থাকি পেলাই এই সমষ্টিৰ দ্ৰুতগতিত উন্নতি কৰিবৰ কাৰণে আমি যৎপৰতাৰে আমি চেষ্টা কৰিম আৰু সৰ্বশক্তি প্ৰয়োগ কৰি পেলাই উন্নতি আনিবৰ কাৰণে চেষ্টা কৰিম। উন্নতি আনিব লাগিলে এখন ৰাজ্যত শক্তিশালী চৰকাৰ লাগে আৰু বৰ্তমান বিজেপিৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে অসমত যথেষ্ট উন্নয়ন আনিছে, দুৰ্নীতি ৰোধ কৰিবলৈ চেষ্টা কৰিছে। আগন্তুক 5 বছৰতো বিজেপিৰ নেতৃত্বত যিটো মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে সেইটো খাটা কংগ্ৰেছ ইউডিএফৰ মহাজোঁটৰ চৰকাৰ নহয়, অন্য দলৰ চৰকাৰ নহয়। আৰু সেই শক্তিশালী চৰকাৰৰ অংশীদাৰ হৈ পেলাই ভূপেন বড়ো আৰু মই আপোনালোকৰ প্ৰতিনিধি হৈ পেলাই এই অঞ্চলৰ সৰ্বাংগীন উন্নতি, BTR অঞ্চলৰ উন্নতি, BTR চুক্তি ৰূপায়ণ কৰাৰ কাৰণে দ্ৰুতগতিত ৰূপায়ণ কৰিবৰ কাৰণে যিখিনি কাম কৰাৰ দায়িত্ব আমাৰ তৰফৰ পৰা 100% আমি কাম কৰি যাম আপোনালোকৰ কাৰণে। এইখিনি প্ৰতিশ্ৰুতি আমি দিছোঁ। আমি অন্য দলক সমালোচনা কৰাৰ প্ৰয়োজন নাই। ইয়াত কংগ্ৰেছ ইউডিএফৰ প্ৰভাৱ নাই। কংগ্ৰেছ ইউডিএফৰ মহাজোঁটৰ নামত BPF দলৰ পৰা ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। BPFৰ দম ইতিমধ্যে চাপাগুৰি আৰু বাক্সা অঞ্চলত ধ্বংস হৈ গৈছে, দম নাই। এতিয়া কংগ্ৰেছ ইউডিএফৰ একো নাই, এইফালে জিকাৰ কোনো প্ৰশ্নই নাই। আমাৰ সন্মুখত আজি প্ৰত্যাহ্বান বুলি কোন আছে যদি সোধে আমি প্ৰত্যাহ্বান বুলি আমি নকওঁ। আমাৰ সন্মুখত আছে কোনোবা কেণ্ডিডেট, কিন্তু আমাৰ UPPLৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ সমৰ্থনত আৰু GSPৰ সমৰ্থনত আৰু AGPৰ যিটো সমৰ্থন, এই সমৰ্থনত আমাৰ জয় যে নিশ্চিতভাৱে হৈ আছে। আমাক কোনেও যে ৰখাব নোৱাৰে ইয়াত কোনো সন্দেহ নাই। আমি নিশ্চিতভাৱে 6 তাৰিখ এপ্ৰিলত যিটো নিৰ্বাচন হ'ব তাৰ আমাৰ বিজয় যিকোনো প্ৰকাৰে আমি নিশ্চিত কৰি ধৰি ল'ব লাগিব। देरहागोन रायजोफोर आङो क'क्राझारनि मानसि दिनै हानजाया गिदिर मोनसे थांखि लानानै निस्सय सिङाव माबा मोनसे गिदिर थांखि थानायखाय आंखौ बाहाय लाबोदों आरो हानजानि थांखिखौ लानानै सन्मान होनानै आंबो नोंथांमोननि गेजेराव फैदों। नोंथांमोना अननानै नोंथांमोना आंखौ आशीर्बाद होनानै बे ओनसोलनिनो सासे मानसि हिसाबै जुदि गोबानानै लानो हायोबा आंबो अरायबो समनि थाखाय नोंथांमोननि खाथियाव जेब्लायबो थाबायनो नाजागोन आरो खामानि मावलांनो नाजागोन। आङो थांनाय गोलाव समाव सारा भारताव थानाय बर' मानसिफोरनि जनजातिफोरनि आन्दोलननि दैदेननायखौ आं होबोबाय। नाथाय दिनै आं मालाबाबो बे ओनसोलखौ आंनि आलादा ओनसोल होननानै आं सानाखै, गावनि नुथाय होननानै आं सानबोदों। उनावबो सानबाय थागोन। इयुनावबो नोंथांमोना जेसेबां दिनसिम आंखौ गोबानानै लागोन
आंबो नोंथांमोनजोंनो थाफानानै खामानि मावलांबाय थागोन बेवहाय खुनु सन्देह जानो नाङा जिंदाबाद 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 जिंदाबाद